কবিতাৰ শিৰোনাম মই সলনি হৈছোঁ। কথা মানস প্ৰতিম মালিক। আবৃত্তিকাৰ ডিম্পী কলিতা। মই সলনি হৈছোঁ। তোমাৰ বাবে মই এতিয়া সলনি হৈছোঁ। হয় দিয়া, এতিয়া মই সলনি হৈছোঁ। তোমাৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে মই এতিয়া সলনি হৈছোঁ। তোমাৰ কথা নুশুনাৰ বাবে মই এতিয়া সলনি হৈছোঁ। নিজেই এবাৰ ভাবি চাবা, তুমি জানো মোৰ কথা কেতিয়াবা শুনি পাইছা? তোমাৰ সুখ দুখৰ খবৰ নোলোৱাৰ বাবে তোমাৰ মনত আজি মই সলনি হৈছোঁ। তুমি জানো মোৰ সুখ দুখৰ খবৰ কেতিয়াবা লৈ পাইছা? ভাল পাইছিলোঁ তোমাক, কিন্তু তুমি সঁচা ভাল পোৱাৰ লগতে খেল খেলিলা। কেতিয়াও বুজিব চেষ্টা কৰা নাছিলা মোক, মইহে মিছাতে তোমাক বুজিবৰ চেষ্টা কৰিছিলোঁ। মোৰ মনটোক এবাৰো বুজিবৰ চেষ্টাই নকৰিলা। ভাল পাওঁ তোমাক এতিয়াও বহুত বেছি। এবাৰ ভাবি চাবা মোৰ ভাঙি যোৱা হৃদয়খনৰ কথা। তুমি ক'লে তোমাৰ বাবে আকৌ সলনি হ'ম, আকৌ সেই আগৰ বলীয়া প্ৰেমিক হ'ম। কিন্তু তুমিও সলনি হোৱা। হিয়া উজাৰি মৰম দিম, মাত্ৰ তুমি মোক বুজিবৰ চেষ্টা কৰা। কেতিয়াও দুখত থাকিব নিদিওঁ, মাত্ৰ তুমিও মোক মৰম দিবা। তুমিয়েই থাকিবা আজীৱন মোৰ লগৰী হৈ।